নমস্কাৰ আপোনালোক সকলোকে বহুত দেৰিকৈ হ'লেও অসমীয়া নৱবৰ্ষ তথা বহাগ বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আপোনালোকেতো আমাৰ গাঁও অঞ্চলৰ বিহু আমাৰ মানে অসমৰ বিহুটো আপোনালোকে দেখিছেই বহুত, কিন্তু আজি আপোনালোকক অলপ বেলেগ টাইপৰ বিহু দেখাম, মানে বেলেগ জেগাত বিহু দেখাম, মানে অসমৰ বাহিৰৰ বিহু দেখাম। আৰু এই বিহুখন চাব লগা হ'লেই আমি যাব লাগিব ঝাৰখণ্ডক লাগি। আহক আমি ঝাৰখণ্ডক লাগি যাওঁ। অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি অসমৰ পৰা আহি ঝাৰখণ্ডত বিহু পাতি আছো। গতিকে ফুল এনজয় কৰিছো আৰু আমি অসমৰ ল'ৰা হৈ আমি ঝাৰখণ্ডত বিহু মানে এইটো বিহু প্ৰগ্ৰাম কৰিছো, নাচি আছো, নাচি বাগি গান এনজয় কৰিছো। বিহু মুঠতে য'তে থাকিলেও অসমৰ নাম উঠাবই লাগিব। জয় আই অসম, হেপী ৰঙালী বিহু নাচে। বঢ়িয়া এনজয়। আহু বুলি নকবা মাজনী গীত দেখিলে, আহু বুলি নকবা মাজনী মাজনী মোৰে নুপাৰি পৰা ঘৰ। ঝাৰখণ্ডত আহি কিনে বিহু পাতিলোঁ আৰু আমি এইবাৰ গাঁৱত নাই আৰু এইবাৰ ঝাৰখণ্ডত আহিলোঁ। হেপী ৰঙালী বিহু, হেপী ৰঙালী বিহু, হেপী ৰঙালী বিহু, रंगाली बिहू जम्मू का लड़का है, जम्मू হেপী ৰঙালী বিহু। रंगाली बिहू बढ़िया बहुत खुश है, आई एम टुडे वेरी हैप्पी। बढ़िया मजा एंजॉय मेरे को ভিডিঅ'টো চোৱা হ'ল না আপোনালোকৰ? মই কিন্তু চাই পেলাই বহুত মজা পালোঁ ভিডিঅ'টো। আপোনালোকৰ বা কেনে লাগছে সেইটো কমেণ্ট বক্সত জনাবচোন, ভাল লাগছে নে বেয়া লাগছে। আৰু ত্ৰিদীপৰ লগতে ত্ৰিদীপৰ লগতে কেনা বিহু নাচিছে, কেনা লাগছে আপোনালোকৰ? মোৰ কিন্তু বহুত ভাল লাগছে। আৰু যদি মানে আপোনালোকে বিচাৰে কমেণ্টত একবাৰ জয় হিন্দ বুলি লিখি দিব। মানে আমাৰ ব্লেক এণ্ড হোৱাইটৰ মানে হোৱাইট গুচি গ'লতো আমাৰ ফজিত, সেইকাৰণে তাৰ কাৰণে একবাৰ জয় হিন্দ বুলি কমেণ্টত লিখি দিব। এতিয়া মানে মায়ে মোক ভাত দিছে, ভাত খাব মাতি আছে, মই যাওঁ। চাই থাকব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব, দেৰি হৈছে তাৰমানে মোৰ।